কি হ'ল সেটা ঘপকে আহিলা আকৌ তুমি আহিব কৈছিলা ৰুমালখন দি দেচোন আকৌ Hey guys, welcome back to my YouTube channel. মই তাজমিৰা নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই পিছে বহুত ভালে আছোঁ। আজি গধূলি ব্লগটো আৰম্ভ কৰি দিলোঁ। দেখিছে নহয় এইবিলাক কি কৰি আছে। এইফালে দাদা ছোৱালী ভণ্টি একেবাৰে চুলিখিনি মোৰ বৰবাদ হৈ গ'ল। তো অকণ ষ্ট্ৰেট কৰি দিছে চুলিখিনি। তো এইফালে ধুনীয়াকৈ ষ্ট্ৰেট কৰি দিছে। এইফালে বাবুৱে মোক অকণ হেল্প কৰি দিছে ধৰি। তো সেয়াই আৰু এতিয়া ইমানখিনি তৈয়াৰী কিহৰ কাৰণে চলি আছে জানেনে? এতিয়া গধূলি এখন বিয়া আছে আমাৰ ফেমিলি মেম্বাৰৰ। তো ভাবিছোঁ বিয়াখন খাবলৈ যাম বুলি। তো মানুহজন নাযায়, বা আম্মা মই দেৱৰটো আৰু দেৱাই ছোৱালীজনী যাব আৰু বেটা যাব। তো ব্লগটো চাই থাকিব একদম স্কিপ নকৰাকৈ, ঠিক আছে? আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব। তলতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে আহিবলগীয়া সকলো নটিফিকেশ্যন আপোনালোকে পাই থাকে। ব্লগটো চাই থাকিব। মই কি পিন্ধি যাম কি নাযাম চব আপোনালোকক দেখাই থাকিম। একদম চাই যাব ব্লগটো স্কিপ নকৰাকৈ। হাই ৰাজি দিয়া। अरे भाई ये सब क्या कर रहे हो? আৰু ক্লিপ বিচাৰিব লাগিব এইটো লোৱা নেল কাটা নালাগে নীল কাটা আকৌ কি কৰিবি? নীল কাটা দি ধৰিলে হ'ব ৰ'বা কাম এটা কৰিছোঁ So guys, মই সম্পূৰ্ণৰূপে ধুনীয়াকৈ ওলাই গ'লোঁ। এইযোৰ ড্ৰেছ পিন্ধিছোঁ, ইয়াৰিংছ এইযোৰ চেইন এডাল চিম্পল পিন্ধিছোঁ। তো কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। চ' তেতিয়াহ'লে বিয়াতে লগ পাম ব'লক আমি চব। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। অলৰেডি ধুনীয়াকৈ আমি বিয়া চাবলৈ চব ওলাই আহিলোঁ। চ' এক ঝলক সেয়াও ভিডিঅ' কৰি দিলোঁ। অলৰেডি এতিয়া পামগৈ। চ' একদম বিয়া ৰিচিপশ্যনৰ হোটেল পালোহি। তো একদম ধুনীয়াকৈ অকণমান ডেক'ৰেশ্যন দেখাই দিলোঁ। আৰু দেখা মেলি দৰা কইনা আৰু মানুহবিলাক আছে। চাৰিওফালে মানুহ একদম ৰিচেপশ্যনত মানুহে ভৰি আছে। তো এইফালে দৰা কইনাকো এক ঝলক দেখাই দিলোঁ। যিহেতু মানুহ দূৰৰ পৰাই ভিডিঅ' কৰি আপোনালোকক অকণমান দেখাবলৈ দেখালোঁ। তো ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু এয়া কফি দিছে আমাক। তো আমি খোৱাটো নেদেখালোঁ আৰু ভইচ অভাৰ বেছিকৈ অলৰেডি মই একদম আহি ঘৰ পাই গ'লোহি ধুনীয়াকৈ। এইফালে বেটা হাইৰা দি দিয়া। সেই বেগচাটো হাই দিছে। চ' এয়া কাপোৰ কানি খুলি লওঁ। তাৰপিছত একেবাৰে ৰাতিপুৱা ব্লগটোত লগ পাম, কাৰণ এতিয়া বহুত ভাগৰ লাগিছে, কাৰণ চিৰি বগাই বেছি ভাগৰ লাগিছে। চ' একেবাৰে ৰাতিপুৱা লগ পাম। গুড নাইট। চ' গাইজ আকৌ ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰি দিলোঁ। আজি মনটো বিৰাটেই বেয়া। এইফালে কাঁহী বাতি ধুই আছোঁ। ৰাতিপুৱা শুই থকাটো কাম একদম বহুত কাম। চ' আৰু কি জানেনে, মোৰ বাহিৰত কাঁহী বাতিটো বিৰাট ভাল লাগে, কাৰণ বেচিনত ধুই মই ইমান ভাল নাপাওঁ সৰহ কাঁহী বাতি হ'লে। সেইকাৰণে এনেকৈ উলিয়াই লওঁ। এয়া কেইটামান ধুবলৈ আছেই।
আৰু কি ক'ম, আজি মনটো খুবেই বেয়া। গম পাব ভিডিঅ' শেষত, জনাম আপোনালোকক কি কাৰণে মনটো বেয়া। আপোনালোকে ভাবিছে চাগে কালি বিয়া খাই আহিলে মানে ষ্টাইল কৰি আহিলে, আজি আকৌ মনটো বেয়া। নহয়, সঁচাকৈ মনটো বেয়া। আপোনালোকে ব্লগটো চাই থাকিব, একেবাৰে স্কিপ নকৰিব, ঠিক আছে। মই একদম এতিয়া কাম বন পূৰা ধুনীয়াকৈ গাড়ী চাই দি ধুই লওঁ, ঠিক আছে। ব্লগটো চাই থাকিব, একেবাৰে স্কিপ নকৰাকৈ। আৰু মোৰ ভিডিঅ'বোৰ অন্য আনে কৰি দিব পৰাকৈ মোৰ এনেকুৱা সহায় কৰা মানুহ নাই, তো নিজে কৰি থাকোঁ ভিডিঅ'বোৰ। একদম আপোনালোকে মৰম দিব ব্লগটো, ঠিক আছে। ব্লগটো চাই থাকিব, একদম স্কিপ নকৰাকৈ, তেতিয়া গম পাব কেলৈ মোৰ মনটো বেয়া। চ' গাইজ, এইপিনে মই ভাত পানী খাই পূৰা ৰেডি হৈ গ'লোঁ, ভাত চাত খাই ল'লোঁ। আৰু ভাবিছে কি আপোনালোকে একেযোৰ কাপোৰ পিন্ধিয়ে ব্লগিং কৰি আছে, গা চা নুধুলে নহয়, সেইটো কথা নহয়। মই ৰাতিপুৱাই গাটো ধুই ল'লোঁ, যিহেতু দিনটোলৈ ফ্ৰেছ হৈ যায় আৰু। তাৰপিছত কাপোৰ কানিও ধুলোঁ। মই ৰাতিপুৱা সোনকালে কাপোৰ কানি ধুই মেলি সেইটো আপোনালোকক দেখাব নহ'লে, তো এতিয়া ভাবিছোঁ কাপোৰবোৰ ভৰাই দিওঁ, কাৰণ পিছবেলা হৈ আহিলে, দেখিছেনে, পিছবেলা ৰ'দ যাক গ'লেই, তো সেইটো কাৰণে কাপোৰখিনি ভৰাই লওঁ। আৰু দিনটোৱে কি কৰিলোঁ, কি নকৰিলোঁ, আপোনালোকক সকলোবোৰ অকণকৈ দেখালোঁ। আপোনালোকে ব্লগটোত মৰম দিব বুলি আশা ৰাখিছোঁ। আৰু ব্লগত জনাম, যিহেতু মোৰ মনটো বেয়া বুলি আপোনালোকক জনাইছিলোঁ, তো কি কাৰণেনো মনটো বেয়া আপোনালোকক সকলোবোৰ জনাই দিম। তো ব্লগটো চাই থাকিব, একেবাৰে স্কিপ নকৰিব, ঠিক আছে। তো এতিয়া কাপোৰখিনি ভৰাই লওঁ, অলপ চলপ আছে, ঠিক আছে। ভৰাই লওঁ, যিহেতু অলপমান ভৰালোঁ। আৰু এখন কম্বল যিহেতু কালি লেতেৰা হ'ল কিবা এটা কাৰণত, সেইটো আপোনালোকৰ ব্লগৰ লাষ্টত জনাম। তো সেইটো কাৰণে অলপমান ধুই দিলোঁ। তো এইখিনি কাপোৰখিনি পটাপট ভৰাই লওঁ। ধুনীয়াকৈ কাপোৰখিনি ভৰাই লৈছোঁ। আৰু বতৰটো অলপমান ৰ'দটো যোৱাৰ লগে লগে কাপোৰবোৰ লাহে লাহে এটালৈকে ভৰাই দিওঁ। আৰু যিহেতু পাতল কাপোৰবোৰ শুকাই গ'ল, যিখিনি অলপ ডাঠ আছিলে সেইখিনি কাপোৰ শুকোৱা নাছিলে, সেইকাৰণে এতিয়া ভৰাই লওঁ ধুনীয়াকৈ। আৰু আপোনালোকে ক'বচোন, আমাৰ পিছফালখনৰ চোতালখন চাফা লাগে নাই বাৰু? বহুত চিকচিকীয়া হৈ থাকে ন? ইমানখিনি চাফা কোনে কৰি থয় জানেনে? মোৰ আম্মাই কৰি থয়। তো একদম চাফা কৰি থয়, বৰ ভাল লাগে ন? তো সেয়াই আৰু ব্লগটো চাই যাব, যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম আজি কি কৰোঁ মই। তো ব্লগটো চাই থাকিব। আৰু মোৰ মনটো কি কাৰণে বেয়া আপোনালোকক সেয়াও। চ' গাইজ, এতিয়া ভাবিছোঁ কি ব্লগটো মোৰ টোপনিহে আৰম্ভ কৰি দিওঁ, যিহেতু দুপৰীয়া ভাত পানী খাই একদম ৰেডি হৈ গ'লোঁ। কিন্তু ৰাতিপুৱা মূৰটো নুধুলোঁ, গাটো ধুলোৱে, মূৰটো গোটেই জট লাগি আছে। ৰাতিপুৱাৰ পৰা মূৰটো টোপনিয়াবলৈও টাইম নাই। আৰু কি জানে, তো আপোনালোকক কি ক'ম বুলি ভাবিছিলোঁ যে মোৰ মনটো কিয় বেয়া। চ' গাইজ, আমি কালি বিয়াৰ পৰা অহাৰ পিছত বেটা অকণমান কাঢ়িছে দেই। মানে দিনত কালি মানে সেইটো ব্লগ কৰিব নহ'লে, দিনত মানে আঙুৰ আনিছিলে, তো আঙুৰ খালে ভাবিছোঁ আঙুৰ খালে, এই তাৰমানে মাজে মাজে কাহটো হৈয়ে থাকে। তাৰপিছত বিয়াৰ পৰা অহাৰ পিছত কাঢ়িছে অলপ। ৰাতি যেতিয়া শুইছোঁ আৰু মানে আমি কোনো ভাত নাখালোঁ আৰু ইয়াতে খাই বৈ আহিছোঁৱে, যেতিয়া হাজবেণ্ড যোৱা নাছিলে। তো তাৰপিছত বিয়াত খাই বৈ আহি বেটা যেতিয়া ৰাতি কাঢ়িছে, কাহোঁতে মই ইমান ভয় লাগিছে। মানে তাই আজি কিমান দিনৰ আগত গা ভাল নাইকিয়া হৈ গৈছিলেহে, এতিয়া আকৌ কাঢ়িছে। কৈছোঁ কেলৈ এনেকুৱা হৈ থাকে, কাৰণ মানে তাৰ কাহটো খুব মানে ঘনাই হৈ থাকে। তো সেইকাৰণে মোৰ বহুত টেনশ্যন হৈ যায় তাৰ কাহ হ'লে। আৰু কাহ হ'লে যে একদম এনেকুৱা কাহ এটা হয়, মানে গোটেই কফ, মানে অকল কফকে ওলায়। চ' সেইটো কাৰণে বহুত টেনশ্যন হৈ যাওঁ কেতিয়াবা। তো একো নাই, ভাল হৈ যাব। আৰু তাকে আমাৰ শিৱসাগৰত মানে ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু ইমান এটা ভাল পোৱা নাই। মানে ভাল হয় আকৌ, মানে কিবা আঙুৰ বা সাধাৰণ কিবা এটা বস্তু খাই দিলে মানে কাহ হৈ যায়, বা তিয়ঁহ এডোখৰকৈ খালে সেইটোলৈও কাহ, কল এডোখৰ খালে সেইটোলৈও কাহ। কিন্তু আমি আগতে সৰু থাকোঁতে ইমানবোৰ ফল মূল খাওঁ, সৰহকৈ খাওঁ। আৰু মই বেছিকৈ মানে ফল মূল খাই বিৰাট ভাল পাওঁ। তো আগতে ফল মূল ময়ে বেছিকৈ খাওঁ। কিন্তু মোৰ আজিলৈকে এনেকুৱা প্ৰব্লেম নাই। মই মনত ভাবোঁ কেলৈ এনেকুৱা হয়, এটা আঙুৰ বা অকণমান যদি আঙুৰ সৰহকৈ খাই দিয়ে, আৰু এইটো বয়সতে নাখালে পিছত খাবলৈ মন নাযাব ন। আৰু খাবই ল'ৰা ছোৱালী মন কৰিবই, ইমান অন্য ল'ৰা ছোৱালীক দেখোঁ একদম ৰাতিৰ কাষতো আঙুৰ খায় বা বগৰী খায়, কিন্তু সিহঁতৰ একোৱেই নহয়। আমাৰ ল'ৰাটো কেলৈ এনেকুৱা হৈ যায় ক'ব নোৱাৰোঁ। তাৰপিছত সি এতিয়া দাদুকৰ লগত হৈ আছে। তো সেইটো কাৰণে আপোনালোকৰ লগত মই সেইখিনি কথা শ্বেয়াৰ কৰিব পাৰিছোঁ। তো
তাৰপিছত ইমান ৰাতি কাঢ়িছে উঠি আহিছে একদম যি খালে চব উলিয়াই দিলে বমি কৰি আৰু আনকালে কি হয় সেই বিয়াত মানে একো বস্তুৱেই নাখায় তো সেইদিনা কালি মানে বিয়াখনৰ বস্তুবোৰ টেষ্ট পালে কাৰণে সি খাই দিলে খালে তাৰপিছত বমি কৰি যি খাইছিলে বিয়াত চব বস্তু উলিয়াই দিলে নহয় ইমানেই কাহ হৈছে সি মানে অকল কাহি আছে আৰু যিটো কাম মাৰে নহয় বেয়া লাগি যায়গৈ একদম বুকুত ডক্টৰ ওচৰলৈ গ'লে ভাল বুজিছে তো সেইটো কাৰণে আৰু তো ব্লগটো যিমানখিনি পাৰোঁ আপোনালোকক দেখাইছোঁ যিমানখিনি পাৰোঁ আৰু মোৰ বিষয়লৈও আপোনালোকক যিমানখিনি পাৰোঁ কৈছোঁ তো আশা ৰাখিছোঁ যাতে মোক আগুৱাই নিব আপোনালোকে কাৰণ সুখ দুখ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ আৰু ইউটিউব চেনেলটো খোলাৰ পৰা মানে মই কিছুমান কথা ক'বলৈ এটা সুবিধা পাওঁ আৰু বা মোৰ কিবা এটা ৰেচিপি বা কিবা এটা যেনেকুৱা তৰিকাত মই বনাব পাৰিছোঁ সেইটোকে বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেয়াই আৰু তো ব্লগটো একদম চাই থাকিব স্কিপ নকৰাকৈ ঠিক আছে আৰু ডিব্ৰুগড়লৈ যোৱা যিমানখিনি পাৰোঁ মই দেখাব ভিডিঅ'টোৰ জৰিয়তে দেখাম বাৰু যিমানখিনি পাৰোঁ তো ব্লগটো চাই যাব ঠিক আছে আৰু বেটাক দোৱা কৰিব যাতে বেটা ভালকৈ ভাল হৈ যায় ঠিক আছে চ' গাইজ আমি ডিব্ৰুগড়লৈ যাবলৈ ওলাব লৈছোঁ এইফালে হাজবেণ্ডে ধুনীয়াকৈ গাড়ীখন মুচি আছে তো এয়া আমি একদম মানে দেৰিয়ে হৈছে আৰু আন্ধাৰ হৈ গ'ল যিহেতু 5টামান বজাতে আমি ওলাইছোঁ তো সেয়াই আৰু একদম আন্ধাৰ হৈ গ'ল তো লাহে লাহে গৈ আছোঁ আৰু বেছি স্পীডতো যোৱা নাই আৰু এইটো কি গাড়ী ঘোঁৰা বৰ ভিৰ হৈছে এইফালে আমি অলৰেডি আহি পাই গ'লোহি হস্পিটেল ইয়াত টিকেট কাটিবলৈ কাৰণে মানে যিজনী ছোৱালী থাকে তাতে লগতে কথা পাতিছে আৰু সেয়ে আকৌ আমি তাৰ ওলাই আহি পেলাই ডিব্ৰুগড়ৰ আজাদ যিখন হোটেল ৰেষ্টুৰেণ্ট তাতে আমি খালোঁ তো তাত আমি কোনোদিন খোৱা নাছিলোঁ হাজবেণ্ডে সদায় খাই তো আমাক আজি খোৱালে ধুনীয়াকৈ এটা স্পেচিয়েল খানা খাই ভাল লাগিলে আৰু আপোনালোকে ডিব্ৰুগড়লৈ গ'লে আজাদত এবাৰ খাই চাব বিৰিয়ানী হওক যিকোনো ৰেষ্টুৰেণ্ট বস্তু হওক বহুত ধুনীয়া বনায় তাত তো ভাল লাগিলে আৰু চ' খাই বৈ আমি আকৌ ঘৰ উভতিলোঁ ঘৰ হওঁতেই ধুনীয়া এটা প্লেচ দেখিলোঁ তাতে অলপ ফটো চটো মাৰিলোঁ সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট দিব তলতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে আৰু দোৱা কৰিব যাতে মই ভালকৈ থাকিব পাৰোঁ আৰু ধুনীয়াকৈ ইউটিউব চেনেলটো ভালকৈ লৈ যাব পাৰোঁ যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ তো প্লিজ মোক সহায় কৰিব আৰু মোক আপোনালোকে আগুৱাই নিব ভালকৈ কেইখনমান ফটো মাৰিলোঁ আহি থাকোঁতে ধুনীয়া এটা প্লেচ পায় তো ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু ফটোবোৰ কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু প্লিজ মোৰ ভিডিঅ'টো ভালকৈ ফুল ৱাচ টাইম কৰি চাব আৰু ফুল ছাপোৰ্ট কৰিব আজিলৈ বাই বাই নমস্কাৰ টাটা আসসালামু আলাইকুম